নিয়ৰৰ সৈতে খেলা ছোৱালীজনী। আপুতৰীয়া বৰষুণক খং কৰা ছোৱালীজনী, তাই কাম কৰি ভাল পায়। তাইৰ হাতৰ নিখুঁত কামত উজলি উঠে কাৰোবাৰ ভৱিষ্যত। সমাজৰ বাবে হিতকৰ প্ৰতিটো কামেই কৰি ভাল পায় তাই। কিন্তু তাইৰ বসতি এখন সভ্য সমাজৰ পৰা বহুত দূৰৈত। চকুৰে নমনা কুঁৱলীয়ে আৱৰা সৌ দূৰণিত বাস কৰে তাই। নিস্বাৰ্থ তাইৰ ত্যাগ, নিস্বাৰ্থ তাইৰ কৰ্ম। প্ৰকৃতিয়েই হেনো তাইৰ ঘৰ। পুহ মাহৰ হাড় কপোৱা জাৰত পুৱতি দুবৰি সেমেকাই তোলা সেই নিয়ৰৰ সতে খেলা কৰে তাই। কিছুমান সভ্য মানুহে খাই পদপথত পেলাই থৈ যোৱা ক'ল্ড ড্ৰিংকছৰ বটলটো অথবা 10 টকীয়া সেই খালী পানীৰ বটলটো বিনা স্বাৰ্থই বিনা দ্বিধাই বুটলি আনে তাই। এয়া জানো সমাজখন স্বচ্ছ ৰখাৰ বাবে এক পদক্ষেপ নহয়? বিলাসী গাড়ীত উঠি অহা কিছুমান মুখা পিন্ধা ভদ্ৰলোকে যেতিয়া দূৰৰ পৰাই জাবৰৰ টোপোলাটো ৰাস্তালৈ দলিয়াই দিয়ে, তাই সেই টোপোলাটো খুলি চায়, কিজানিবা কিবা খাবলৈ পায়। তাৰ পিছতেই টোপোলাটো নিয়াৰিকৈ নি ডাষ্টবিনত পেলায়। এয়া জানো সমাজৰ বাবে হিতকৰ এটি কাম নহয়? তাই কৰা এনেবোৰ প্ৰতিটো কামেই এখন সভ্য সমাজৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। কিন্তু অৱহেলিত তাই। মানুহৰ চকুত তাই এজনী জাবৰ বুটলা ছোৱালী। তাইৰ হেনো কোনো ক্লাছ নাই, তাইৰ হেনো কোনো ষ্টেণ্ডাৰ্ড নাই। কিন্তু কোনো অভিযোগ নাই তাইৰ। দুবেলা দুমুঠি খাবলৈ পালে তাই সুখী আৰু একো নিবিচাৰে তাই জীৱনৰ পৰা। কেতিয়াবা কামৰ সময়ত হঠাৎ অহা বৰষুণজাকত তিতি বুৰি ট্ৰান্সপেৰেণ্ট হৈ পৰা তাইৰ সোহাতে ফটা ফ্ৰক চোলাটোৱে এচাম ভদ্ৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰে। তেতিয়া তেওঁৰ অৰ্ধাংগিনীয়ে সেই ছোৱালীজনীক বেশ্যাৰে নামকৰণ কৰে। তাই হেনো নাৰী সমাজক কলংকিত কৰা এজনী ছোৱালী। তাৰ পিছত তাইক আশ্ৰয় দিয়া নহয় বৰষুণজাকক কাভাৰ কৰা সেই জিৰণি চৰাটো অথবা সেই দোকানখনৰ বাৰান্দাত। কিন্তু ধৃতৰাষ্ট্ৰৰ লেখীয়া এই সমাজখনত ভদ্ৰ নাগৰিক বুলি এক সুকীয়া পৰিচয় আছে এনেবোৰ টিপিকেল মানুহৰ। সমস্যা জৰ্জৰিত এই সমাজখনৰ কথা ভাবিলে মোৰ মনত এটি প্ৰশ্নৰ উদয় হয়। প্ৰকৃততে আমি জানো মেইনটেইন কৰিব পাৰিছো এজন ভদ্ৰ মানুহৰ প্ৰকৃত ষ্টেণ্ডাৰ্ড? যিয়েই নহওক, নতুন সূৰ্যোদয়ত আকৌ নতুন কৰ্মৰ বাবে ওলাই যায় সেই ছোৱালীজনী। নিয়ৰৰ সতে খেলি ভাল পোৱা তুমি প্ৰকৃতি তনয়া, তোমাৰ কৰ্মক অৰ্পণ কৰিছো মাথো এষাৰি বাক্য। শতকৌটি নমন তোমাক, শতকৌটি নমন তোমাক, শতকৌটি নমন তোমাক।